যিখিনি আমি কণ্টেকাওঁতে বাইক আমাৰ ৰেলীটো আৰম্ভ কৰিছিলোঁ, আমি অফিচিয়েলি 3 দিন আগত যদিও পাৰ্মিশ্যন কৰিছিলোঁ সেইদিনা কোৱা নাছিল। তো আজি আমাক মানে গভৰ্ণৰৰ ইছ্যু এটা দেখাই কেনে আজি আমাক বাধা কৰিল। আজি আমি মানি ল'লোঁ। কিন্তু এই মিডিয়াৰ জৰিয়তে মই এটা কথা কওঁ, যদিও 29 তাৰিখে গভৰ্ণৰৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ আহি আছে, 29 তাৰিখে আমি 5000 মানুহ গেডাৰিং কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিম, যদিহে আমাৰ যিখিনি মূল দাবী যদি অসম চৰকাৰে যদি মানি নলয়। দাবীসমূহৰ ভিতৰতো প্ৰথমটো মুখ্য দাবী বুলি আমাৰ যিটো বৈভৱ সিং মাথুৰ ফিল্ড ডাইৰেক্টৰ ট্ৰেন্সফাৰ হ'ব লাগিব। ছেকেণ্ড দাবী বুলি যধে মধে জীৱ জন্তু হত্যা হৈ আছে, এইখিনি ৰোধ কৰাৰ কাৰণে যিখিনি আমাৰ ভেকেঞ্চি আছে সেইখিনি 1 মাহৰ ভিতৰত পূৰণ কৰিব লাগিব। আৰু যিখিনি নিযুক্তি প্ৰদান কৰা হ'ব এই ক্ষেত্ৰত আমাৰ স্থানীয় যুৱক যুৱতী আৰু যিখিনি চিএলৰ কাৰ্য সেইখিনি প্ৰাধান্য পাব লাগিব। 1 বছৰ ধৰি আন্দোলন কৰি আছে। এই বছৰ মই এটা আচৰিত কথা, মই যোৱা বছৰ নিজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ, চন্দ্ৰমোহন পাটোৱাৰীক লগ কৰিছোঁ, BTCৰ গোটেইখিনি বিষয়ববীয়াক লগ কৰিছোঁ। এই বছৰো আমাৰ 2-3খন মিটিং হৈ গ'ল আমাৰ BTC চিফৰ লগত। লিখিত আকাৰে BTCয়ে বা যদিও আমাৰ ডাইৰেক্টৰ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত লিখিছে, আজিলৈকে অসম চৰকাৰে ছাবমিট মানে গুৰুত্ব দিয়া নাই। একচুৱেলি BTC আণ্ডাৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে কাৰণে গুৰুত্ব দিয়া নাই, এইটো আমি আগৰ পৰাও অলপমান নটিছ হৈ আছিল। আজিৰ ডেটত যিখিনি 6 মাহৰ ভিতৰত 3টা হাতী, 3টা টাইগাৰ আৰু ৰাইনো ছাছপেক্টেড 5টা ৰাইনো ইয়াতে মৰিল। এই যদি এটাও ঘটনা যদি আমাৰ কাজিৰঙাত হ'লা হয়তো আজিলৈকে বহুত কিবা কিবি পৰিৱৰ্তন হ'লে। তো আমি BTCক গুৰুত্ব নিদিয়ে অসম চৰকাৰে, যাৰ কাৰণে আমাৰ প্ৰতিবাদ আজিও আছিল আৰু 29 তাৰিখে আমাৰ থাকিব। ৰিপৰ্টত লিখা আছে হাতী যে পশ্চিম হৈছে, তাত দেখা মানুহ আছে বা মাছমৰীয়া মানুহ দেখা পাইছে। জাষ্ট মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ফাৰ্ষ্ট এডিশ্যন কুক ৰেঞ্জৰ পৰা জাষ্ট 3 কিলোমিটাৰ আঁতৰত। কিন্তু এইবিলাকো নিউজৰ পৰা আঁতৰত ৰাখে, ফটো শ্বেয়াৰ কৰিব দিয়া নাই। কিন্তু ইনভেষ্টিগেশ্যন কৰিলে এইটো ওলাই পৰিব না, হাতী এটাতো ইমান সৰু বস্তু নহয়, তাক মানে গাইড কৰি থ'ব। ইয়াৰ লগত কোনোবা বন বিভাগৰ মানুহ ডেফিনেটলি মই ভাবোঁ আৰু তাৰমানে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ইমান যেনেকৈ 6 মাহৰ ভিতৰত যিমানখিনি ঘটনা হৈ আছে, হৰিণাৰ মাংস বাফেলো মাংসৰ যিটো অমেন মাৰ্কেট ক্ৰিয়েট হৈছে, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডেফিনেটলি সৰুৰ পৰা ডাঙৰ যিকোনো ব্যক্তি জড়িত হৈ থাকিব পাৰে, আমাৰ সন্দেহ হয়। আজি প্ৰগ্ৰামত কি বাধা প্ৰদান কৰিলে নেকি? অফক'ৰ্ছ যিটো জানি বুজি বাধা প্ৰদান কৰিলে, আৰু মই যিটো আমাক প্ৰেছাৰাইজ কৰা হৈছিল BTC গভৰ্ণমেণ্টৰ পৰা যে আমি আন্দোলনটো কৰিব নালাগে, সেইবাবে মই ভাবোঁ আৰু অসম এটা প্ৰশাসনৰ ফালৰ পৰা আমাৰ এইটো মানে আজি বাধা দিলে আৰু আজি আমি মানি ল'লোঁ। কিন্তু আমাৰ 29 তাৰিখত আমাৰ কোনো ৰেলী নহয়, এইটো গণবিক্ষোভ হ'ব ৰেঞ্জ অফিচৰ সন্মুখত। চাওঁ সেইদিনা কি হয়। প্ৰতিবাদত লগতে মানাহৰ ডাইৰেক্টৰৰ ট্ৰেন্সফাৰৰ প্ৰতিবাদত আমি আন্দোলন কৰি আহিছিলোঁ। সেই পৰিপ্ৰেক্ষিতত আজিও আমি বাইক ৰেলী কাৰ্যসূচী লৈছিলোঁ। আমাক প্ৰশাসনে বাধা দি আমাৰ আন্দোলন কাৰ্যসূচী বন্ধ কৰিলে। কিন্তু এইটোৱেই কথা যে হিমন্ত বিশ্ব শৰ্মাৰ আৰু চন্দ্ৰমোহন পাটোৱাৰী বন মন্ত্ৰী ডাঙৰীয়াৰ প্ৰশাসনে কিমান দিনলৈকে আমাৰ এই আন্দোলন বন্ধ কৰি ৰাখিব। যদি অতি শীঘ্ৰে ট্ৰেন্সফাৰক যদি ইয়াৰ মানাহৰ পৰা ট্ৰেন্সফাৰ নকৰে, তেতিয়াহ'লে আমি ইয়াত থাকি আৰু ভয়াৱহ আন্দোলন আগন্তুক দিনত গঢ়ি তুলিম। অহা 29 তাৰিখে আমাৰ আন্দোলনৰ কাৰ্যসূচী আছে। সেই আন্দোলনত এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ শিল-দল ভাঙি মানুহ আহি আমাৰ আন্দোলনত ইতিমধ্যে যোগদান কৰিব বুলি আমাক বাৰ্তা প্ৰেৰণ কৰিছে। গতিকে আজিৰ আন্দোলন আমি ইয়াতে স্থগিত ৰাখিছোঁ। কিন্তু লোকৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বন মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যদি ট্ৰেন্সফাৰ কৰে 29 তাৰিখৰ আগত ট্ৰেন্সফাৰ কৰক ডাইৰেক্টৰ ডাঙৰীয়াক, নহ'লে কিন্তু আমি 29 তাৰিখে কিন্তু ভয়াৱহ আন্দোলন গঢ়ি তুলিম। ধন্যবাদ।